নমস্কাৰ। কবিতাৰ শিৰোনাম আইতা। কবি হেম বৰুৱা। এয়া আমাৰ আইতা, ৮০ বছৰীয়া। মধ্যাহ্ন সূৰ্যৰ প্ৰখৰ তাপত, নাইবা ঘনঘোৰ বাৰিষাৰ প্ৰলয় দিনত জহকালি জাৰকালি সকলোকে উপলুঙা কৰি ঘূৰি ফুৰা মৰাপাট বৰণীয়া আঁচলি। আইতাক লগ পাই সুধিছিলোঁ মই, তুমি আই লাখুটিত ভৰ দি খুপি খুপি বিচাৰিছা কি? আইতাই ঘোলা চকুজুৰি মোৰ ফালে তুলি একেষাৰ কথা মাথো ক'লে, মই বিচাৰিছো কি তই নুবুজিবি শুন। বিচাৰিছো মই সেই ২০টা বছৰ মোৰ যৌৱনৰ সপোনৰ, বাটৰ ধূলিত কি জানিবা আছেলিন হৈ। ধন্যবাদ।